লাগে ভিতৰলৈ সোমাই আহিলা যে ও মা বেয়া নাপাব মোৰ নাম কমল হয় মোৰ তেজপুৰ ঘৰ ৰাখাৰ লগত লাগিব নেকি মানুহজনক সুধিব লাগিব আহা বহিবা ব'লা মা ৰাতিপুৱাই ক'ৰ ল'ৰা তেজপুৰত থাকে বোলে কাম বিচাৰি আহিছে ৰাখিব নেকি তেজপুৰত নাম বোলে কমল আপুনিও অকলে অকলে কিমান কৰিব ৰাখকে নেকি হওঁতে কথাটো হয় বলাচোন দেউতা বহক নাই নাই তুমি বহাচোন নহয় দিয়ক দেউতা আপুনিয়ে বহক নাই নাই তুমিয়ে বহাচোন নহয় দিয়ক দেউতা বহক আপুনি বহকচোন মই হ'ব দিয়ক আচ্ছা আচ্ছা তুমি ক'ৰ পৰা বাৰু আহিছা মই দেউতা তেজপুৰৰ পৰা আহিছোঁ মোৰ নাম কমল হয় মই আপোনালোকৰ ৰখা ল'ৰা হৈ থাকিব বিচাৰোঁ আপুনি ৰাখিবনে তুমি কাম কৰিব পাৰিবা পাৰিম দেউতা আৰু নোৱাৰা কামটো আপুনি শিকাই দিলে হ'ল কিন্তু আমাৰতো কিছু কিছু কাম কৰিব লাগিব গতিকে তোমাৰ যদি কোনো টিমত নাই দেউতা আপুনি যি হিচাপত মোক কাম দিয়ে সেয়ে কৰিম মানুহ এজন মোক লাগে কিন্তু তুমি খেতিৰ কাম জানিবা বাবা খেতিৰ কাম তেনেকৈ নাজানো দেউতা কিন্তু শিকাই দিলে পাৰিম দেউতা দেখাই বলাব মোৰ বহুত ভোক লাগিছে নে বাদাল দাই ৰখি আছে কৰবি আজি যি কলা আজিৰ পৰা আৰু মোক এইবোৰ নকবা নহয় বাদল দাই তোমাৰ কাৰণে যি ধুনীয়াকৈ ৰৈ থাকে তাৰ বাবে কৈছো মই কৰবি এই পাগলটোত থাকিম যে আৰু কি হ'ব মই কিমান দিন ক'লো তাক ভাল নাপাওঁ বুলি আৰু সিয়ে মোৰ পিছা কৰি থাকে বলা ক'ৰ পৰা আহিলা দেখা নাই ক'ৰ পৰা আহিলো আমি ঘৰে খা কাটি আহিলো এনেকৈ কিয় ক'লা দীপিকা মাজনীৰ মা মাজনীৰ মা এই মাজনী কি উঠাই নাই নেকি ইহঁতৰ লগত আৰু নোৱাৰি দেই সেই সকলোবোৰ কাম কমলে কৰি শেষ কৰিলে তাই কি কাম নিশিকিবই নেকি আচ্ছা উঠাই দিয়াচোন উঠাই দিয়া মাজনী মাজনী উঠা ইমান এনেকৈ হৈ থাকেনে বেলি ওলালি দেউতাৰে মাতি আছে উঠা আগৰ ছোৱালী ইমান দেৰিকৈ শুই নাথাকে নহয় উঠা কি হ'ল চোৱা মাজনী তোমালোকে গাভৰু ছোৱালীবোৰ এনেদৰে শুই থাকিলে হ'ব জানো সি মানুহজন আহিছে তাক আমি ৰাখিছোঁ কিন্তু সিয়ে যদি গোটেই কামবোৰ কৰিব লাগে তোমালোকে অলপ ভাবিব নোৱাৰানে দেউতা ই আমাৰ চাকৰ গতিকে কৰিবই লাগিব মাজনী কমলক তুমি চাকৰ বুলিলা চাকৰ বুলি নকয় আৰু কি কম মাজনী তোমালোকে কলেজলৈ গৈ এইবোৰেই শিকিলা সি আমাৰ অতি মৰম আৰু তাক আমি এইখন ঘৰত ৰাখিছোঁ তাক চাকৰ হিচাপে ৰখা নাই ন সি আমাৰ লগৰে সদস্য তুমি ভুল কৰিলা মাজনী সি আমাৰ ঘৰৰে এজন সদস্য তুমি তাক কিয় তেনেদৰে ভাবিছা চা মাজনীৰ মা তুমি মাজনীক অলপ বুজাবা চাকৰ কেতিয়াও ভগৱানে সৃষ্টি নকৰে আৰু অভাৱত পৰি এই চাকৰ হয় গতিকে মাজনীক অলপ বুজাবা মই আহোঁ
দীপিকা যাম মোৰ যাওঁতে অলপ দেৰি হ'ব তুমি ৰখিবা হা হ'ব দিয়া মোৰ আজি মনটো বেয়া লাগি আছে মা দেউতাই মোক আজি গালি পাৰিলে ঘৰত একো কাম নকৰোঁ যে সেইকাৰণে অলপ দেৰি হ'ব যাওঁতে তুমি ৰখিবা হা তুমি আজি কাম কৰিছা ঠিকে আছে কমল দাই এতিয়া আজি আৰাম পাব বাদল দেখো এই ইহঁতৰ এখন কিতাপ পাঠ আছিল তাৰ পৰা আহিলো এটা কথা আছিল কি কথা কলেজত যাব নালাগে চোৱা মাজনীৰ মা মই যে সিহঁতৰ এই ভাগৱত পাঠৰ পৰা আহি আছিলো এই বাদল নামৰ ল'ৰাটোৱে এই বাদল যে সেই ল'ৰাটোৱে মোক যি ধৰণে কথা ক'লে তাৰ লগত মোৰ তৰ্কাতৰ্কি হ'ব গৈছিল কিন্তু কোনো ৰকম মই গুচি আহিলো ইমান মানে নোৱাৰি নহয় এই কাৰণে মই আচলতে মাজনীক কলেজত যাবলৈ বন্ধ কৰি দিলো এই বাদল নামৰ ল'ৰাটোৱে মোক বাটত যি ধৰণৰ এটা তৰ্কাতৰ্কি কৰি মোক অপমানিত কৰাৰ দৰে হ'ল ইয়াৰ বাবে মই দুখ পাইছো আৰু লাজ পাইছো চোৱা দেউতা জোৰ ভয়ত কেতিয়াও উদান নপলায় আৰু আপুনি চিন্তা নকৰিব আজিৰ পৰা মাজনীৰ লগত কলেজত যোৱাৰ দায়িত্ব মোৰ কোনে কি কৰে দেখা যাব কমল দীপিকা মই কোৱা প্ৰস্তাৱটো মানি ল'বনে নলওঁ বাদল দা মই আপোনাক আগতেও কৈছোঁ আৰু আজিও কওঁ মই আপোনাক ভাল নাপাওঁ ৰবি কি হলো উঠা দীপিকা উঠা হৈছে ইমান দেৰি কৰা দেউতাই গালি পাৰিব ৰ'বা আজি কৰোঁ ৰবি কি বাদলে কি ক'লে নুমাচোন নুমা নহয় নুমাচোন আৰু কৰবি দুয়োটাই গৈ থাকা মই আহি আছো দেই তোমালোক গৈ থাকা বাদল তই আজি মোক কি ক'লি ঢোকা বুলি কৈছা তুমি এটা ঢকা হয় নেকি মই ঢোকা মোক চিনি পোৱা নাই তুমি মোক চিনি পোৱা নাই মাজনী মই কিতাপ পঢ়ি আছো তুমি মোৰ বিচনা চাফা কৰিবা আজি হাইঠা মাটিত পৰিব চাগে দিয়া তুমি চাফা কৰা তাৰ মানে বাদলক কমাল কি হ'ল দেউতা কওকচোন তুমি আচলতে কোন কোৱাচোন দেউতা কি বুলি কওঁ আপোনাক মোৰ নাম হ'ল কমল অসম দেউতা মই এটা নিষিদ্ধ সংগঠনৰ হৈ কাম কৰিছিলোঁ কিন্তু সেই সংগঠনৰ কাম কাজবিলাক মই ভাল নেদেখিলোঁ তাৰ বাবে মই সংগঠনৰ কাম এৰিলোঁ দেউতা কিন্তু যেতিয়াৰ পৰা মই কাম এৰিলোঁ সিহঁতে মোক পিছা কৰি আছে দেউতা সেয়েহে মই পাণৰ
ভয়ত মই আহি আপোনালোকৰ ঘৰত আশ্ৰয় লৈছোঁ দেউতা। কিন্তু মোক ভুল নুবুজিব দেউতা, মই কোনো দোষী নহয়, মই ভাল মানুহ। সেয়েহে আপোনালোকৰ কিবা যদি ভুল কৰিছোঁ মোক মাফ কৰি দিব। কমল, দেউতা, মই যি কৈছোঁ সঁচা কৈছোঁ দেউতা। মা, দেউতা ক'ত গ'লো? দেউতাৰে ভিতৰতে আছে। মই যাওঁ মা। কিবা যদি ভুল কৰিছিলোঁ ক্ষমা কৰি দিব মা। তুমি ক'ত যোৱা? মই ঘৰত যাওঁ মা। দেউতা, কি হ'ল কমল? মই যাম দেউতা। কিবা ভুল হৈছে যদি ক্ষমা কৰি দিব দেউতা। তুমি যাব নোৱাৰা, কিয়নো তুমিতো আমাৰ ঘৰৰে এজন সদস্য আৰু তোমাকতো আমি মৰম কৰি ইয়াত ৰাখিছো। কমল, তুমি যাব নোৱাৰা। কমল দাদা, দেশখন দিয়ক, তুমি আমাৰ এই কলৈকো যাব নোৱাৰা। কমল, তুমি আমাৰ এইখন ঘৰৰ ডাঙৰ, এইজনী তোমাৰ ভনী আৰু এগৰাকী তোমাৰ মা। তুমি যাব নোৱাৰা কমল।